হেল্ল' বন্ধুসকল মই আলমৰ আপোনালোকে চাই আছে এছ এ লাইভ চেনেল তো বন্ধুসকল আজি আপোনালোকৰ সৈতে কথা পাতিম হোৱাটছএপৰ বিষয়ে যে হোৱাটছএপৰ ৱালপেপাৰ কেনেকৈ লগায় বা আপুনি হোৱাটছএপৰ ৱালপেপাৰ কেনেকৈ লগাব পাৰিব সেইটো লৈ আপোনালোকৰ সৈতে আজি আলোচনা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল পোনপ্ৰথমে কি কৰিব আপুনি আপোনাৰ ফ্ৰেণ্ডৰ যিকোনো এটা হোৱাটছএপ ওপেন কৰি দিব লোৱাৰ পিছত ইয়াতে চাইছে আপোনাৰ ওপৰত ৰাইট সাইডৰ ওপৰত 3 ডট বুলি এটা অপচন আছে তো ইয়াতে ক্লিক কৰিব তো বন্ধুসকল ক্লিক কৰাৰ পিছত অকমান তল ফালে আহিব এটা পেজ আহি যাব তো ইয়াৰ তল ফালে হোৱাৰ পিছত ইয়াতে ৱালপেপাৰ বুলি এটা অপচন আছে সো ৱালপেপাৰত আপুনি ক্লিক কৰিব তো ৱালপেপাৰত ক্লিক কৰাৰ লগতে ইয়াতে গ্যালাৰি বুলি এটা অপচন আছে তাতে ক্লিক কৰিব তো গ্যালাৰিৰ পৰা আপুনি যিকোনো ফটো আপুনি সিলেক্ট কৰি লব পাৰে মই দেখুৱাই দিছো আপোনালোকক এটা ফটো লৈ তো বন্ধুসকল ইয়াতে আপুনি এনেকুৱা ফটো এটা সিলেক্ট কৰি সেট বুলি অপচন আছে তলত এইটো সেটত ক্লিক কৰিব তো সেটত ক্লিক কৰাৰ পিছত আপোনাৰ হৈ গ'ল ইয়াতে চাইছে আপোনাৰ ৱালপেপাৰ লাগি গ'ল তো আগৰ বন্ধুসকল নিশ্চয় বুজি পাইছে যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিব আৰু যিসকল মোৰ চেনেলটোত নতুন আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব